रेडी Good morning to one and all. Our Honorable Chief of PTC Sridut Hagrama Mohilari sir has arrived, and Daijing Festival 2019-20 will be inaugurated by his hand only. So on our Daijing Festival committee, I offer and honor him with an RNI. I request sir to inaugurate the gate, please. I request sir to deliver a speech. আজি চিৰাং জিলাৰ আগ্ৰাবাদ বিচ ওচৰত যিটো 1920 ডেইজিং ফেষ্টিভেল ইনগ্ৰেশ্যনৰ এই ফাংচনত উপস্থিত সকলো আমাৰ ইয়াম বন্ধুসকল, ডেপুটি চিফ মন্ত্ৰী চন্দ্ৰম ব্ৰহ্ম আৰু আমাৰ প্ৰিন্সিপাল বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল আৰু ডেইজিং ফেষ্টিভেলৰ গোটেই প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু গোটেই কৰ্মীসকল, আজি মই 1920 যিটো ডেইজিং ফেষ্টিভেল সেইটো আজি অপেনিং কৰিছোঁ বুলি মই ঘোষণা কৰিছোঁ। থেংক ইউ। Thank you, sir. আজিৰ পৰা আৰম্ভ আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ এই হাগ্ৰামা ব্ৰিজৰ যিটো বছৰে হয়, এই বছৰটো লৈ পেলাই বছৰতকৈ আৰু বেছি আৰু মানে ইনফ্লুৱেঞ্চিয়েল কিবাটো বলিউডৰ এক্ট্ৰেছ আহিব, সকলোৱে মানে এনজয় কৰক এই ফেষ্টিভেলত। আৰু এই ফেষ্টিভেলটো আজিৰ পৰা যিখিনি এসপ্তাহ ধৰি হৈ থাকিব, ইয়াত যাতে একো দুৰ্ঘটনা নহয় তাৰ কাৰণে সকলো জাতি জনগোষ্ঠীক ইয়াত মানে সকলো জাতি জনগোষ্ঠীৰ সহযোগ লাগিব। মই ভাবোঁ ভগৱানে মানে সহায় কৰক যাতে এই ফেষ্টিভেল একো এক্সিডেণ্ট নহয়। নাই, ইয়াত একো প্ৰভাৱ নপৰে। আজিৰ অসমত যিখিনি বিল হৈ পেলাই বিভিন্ন দল সংগঠনে যিটো আন্দোলন কৰি আছে, সেইটো আন্দোলন কৰাটো বেলেগ। আন্দোলন কৰা মানুহ আন্দোলন কৰি থাকিব, কিন্তু এনজয় কৰা মানুহ বহুত আছে। সেইখিনি মানুহ আহিব, গোটেই অল ইণ্ডিয়াৰ মানুহ আহিব, গোটেই অসমৰ মানুহ আহিব। চবেতো আন্দোলন নকৰে নহয়, বহুত এনজয় কৰা মানুহ আছে, ইহঁতে আহিব। কালি নৱশৰণে বঙাইগাঁৱৰ প্ৰেছ মিট বুলি কৈছে যে এই ড্ৰেজিং ফেষ্টিভেল আচলতে জুৱা আৰু মদৰ আড্ডা বুলিহে, এইটো বাতিল কৰিব লাগে বা বৰ্জন কৰিব লাগে। এইবিলাক ইয়াৰ নাম নলওঁ মই।
ইয়াৰ নাম নলয় মই বেলেগ কথা সোধক ইয়াৰ কথা মই একো নকওঁ এইটোৱে বাছ